নমস্কাৰ আপোনালোকক উৎপল আছাম ব্লগ চেনেলটো সকলোকে স্বাগতম জনাইছো আৰু আজি বিশেষ এটা কামত আপোনালোক হয়তো দেখিছে বাগানৰ মাজত এইলে দেখিছে আমাৰ পুৰা বাগান আৰু আমি আছো এতিয়া বেডেটিত কি কাৰণে আহিছো কাম কৰিব আহিছো আপোনালোকক দেখুৱাইছো কাম কেনেকৈ কি ধৰণে কৰি আছো এতিয়া আমি যাম ব্ৰহ্মপুত্ৰ ওচৰলৈ ব্ৰহ্মপুত্ৰ পাৰলৈ যাম ক'ত কি আছে সকলো দেখুৱাইছো আপোনালোকে চাই থাকক ফাইনেলি পাই গ'লো মানে এতিয়া আপোনালোকক কি বুলি ক'ম এইটো এতিয়া আছে এইটো মানে ব্ৰহ্মপুত্ৰৰ এটা ঠাল মানে ফাটি আহিছে আৰু এইটো আৰু এইখিনি ৰিপেয়াৰিং কৰিছিলে মানে দেখিছে আৰু এফালে যদি যায় এইফালে গ'লে তোমাৰ এইখন ব্ৰহ্মপুত্ৰ এইফালে আছে এইফালে যদি আপোনালোকে পাৰ হৈ যায় তেতিয়া মানে গোলাঘাট সাইডে পাব ন গাইস এফালে যদি পাৰ হৈ যায় তেতিয়া হলে আপোনালোকে কি বুলি কম বোকাখাট গোলাঘাট আপোনালোকে এফালে সাইডে যাব পাৰিব খালি নদীখন পাৰ হ'ব লাগিব ব্ৰহ্মপুত্ৰ নদীখন পাব লাগিব আৰু আমি আছো একদম ধুনীয়া এটা লোকেশ্যন আৰু গাইস পুৰা জংঘলৰ মাজত আছো মই এতিয়া আৰু আপোনালোকক দেখুৱাম এটা বস্তু এই দেখিছে হাতী গু দেখিছে ইয়াত মানে সিহঁতি আহে ইয়ালে আৰু বহুত ইয়াত বাঘ চাঘ বহুত ওলাই বোলে হে আৰু মই শুনিছোহে মানে সেইফালে পুৰা মই দেখিছে আপোনালোকে বুবু ঐ সেইফালে আছে তোমাৰ বুবু সেইফালে পুৰা জংঘল দেখিছে পাঞ্জিয়া খাকচিং পাঞ্জিয়া ব্লগাৰ এইটো ব্লগাৰ আমাৰ পাঞ্জিয়া হয় যিবোৰ বিয়াত যে দিয়ে সেইটো সব গুটি দেখিছে আৰু এইফালে দেখিছে চাহ ললে এইফালে চাহ দিলে আইতাই দিছে আপোনালোকে দেখিছে এইফালে বাঘ আহিব ইয়াক কি হ'ব বিলাই আজি নতুন এটা আহিছে নতুন অতিথি এফালে শুই আছে গজব কা কাহিনী হৈ আছে এই বাঘৰ কাৰণে দেখিছে এই ইয়াত আছে দেখিছে এইটো আৰু মই আছো ইয়াত ভাত পানী খালো খাই এতিয়া শুবলৈ আহিছো খোৱাৰ আগতে ভিডিঅ'টো বোলো বনাই লওঁ ভাত তোমাৰ মাংস খাইছো হাৰ্ডি নোহোৱা মাংস আপোনালোকে খাইছেনে কমেণ্ট এটা কৰিব বাবু কিবা ক'বা বহুত ভয় লাগি আছে বেচেৰাটো মানে আমাৰ অনন্ত খুৰা এজন আছে মানে পুৰা ভয় পদুৱা তেখেত খালি ভয় যোনে আহিব মানে ইয়ালৈ তাকে ভয় খুৱাই থাকে এতিয়া মানে কি কৈছে গম পাইছে যদি এতিয়া কৈছে বাহিৰলৈ নোলাবি এইফালে খিৰিকী এখন আছে মানে তাত গৈ মানে মুতিব দিছে কেনেকুৱা ধৰণৰ কথা হ'ল মই ধৰিব পৰা নাই দেই কিন্তু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ কেনে পালে যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ নতুন টপিক আহি আছে কাইলৈ ৰাতিপুৱা 5টা বজাত কামলৈ যাব লাগিব ডিউটি যাব লাগিব একদম চাকৰিত জইন মাৰিব লাগিব কি কম